নমস্কাৰ মই আজি অলপ ওলাই আহিছিলোঁ ওলাই অহাৰ পৰকে মনত পৰিলে ভিডিঅ' এটা কৰি দিওঁ বুলি মই ওলালো বাটতে মোৰ কাম অলপ আছে ৱেট কৰিব লাগিব কিবা কাম অলপ কৰি আছিলোঁ মানুহজনৰ ৰখিবলগীয়া হৈছে তাতে মই অলপ আপোনালোকৰ লগত কথা পাতোঁ তেনেকৈ কৰি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে বিশেষ কথা এটা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে আজি হায়াৰ ছেকেণ্ডেৰী কালি মেট্ৰিকৰ দিলে ভাল লাগিছে ৰিজাল্টটো শুনি ভাল লাগিছে কিন্তু মানে যেনেকুৱা হ'ব লাগিছিল ৰিজাল্টটো তেনেকুৱা মানে দেখিব পোৱা নগ'ল এইবাৰ আৰু ছাত্ৰ ছাত্ৰীসকল কিমান সুখী সেইটো এটা প্ৰশ্নৰ বিষয় হৈ পৰিছে হয়তো পাবলগীয়া নম্বৰ পোৱা নাই হয়তো যিবিলাকে নাপাবলগীয়া সেই সকলো নম্বৰ পাইছে তেনেকুৱা বিসংগতি কিছু কিছু জেগাত হৈছে নোহোৱা নহয় আমি নিউজতো পাইছোঁ প্ৰায় জেগাতে হৈছে আৰু এই ক্ষেত্ৰত হেড বা স্কুলৰ কৰ্তৃপক্ষ জড়িত হৈ আছে কাৰণ 9-10ত পৰীক্ষা পতা নাই কিছুমান টেষ্ট পৰীক্ষা পতা নাই কিছুমান স্কুলত নম্বৰ ধৰি দিয়া হৈছে ষ্টুডেণ্ট চাই তেনেকৈ কিছুমান হৈছে বিসংগতি হৈছে কিছু জেগাত নিউজত কৈছে মই অকলে কোৱা কথা নহয় মই নিজেও দেখিছোঁ নিউজ পাইছে আপোনালোকে দেখিছে চাগৈ সেইটো ভাল হোৱা নাই আৰু এই ছাত্ৰ ছাত্ৰীসকল কিমান দূৰ উপকৃত হ'ব এইটো প্ৰশ্নৰ বিষয় হৈ পৰিছে কাৰণ যিসকলে এতিয়া মেট্ৰিক পাছ কৰিছে সেইসকলে ইমানেই বেছি হৈছে পাছ কৰাৰ পাৰ্চেণ্টেজ আৰু ফাৰ্ষ্ট ডিভিজন লেটাৰ মানে বহুতখিনি মেক্সিমামে পাইছে মানে আৰু যেতিয়া পৰীক্ষাত বহাহেঁতেন হয়তো সিমান হ'লহেঁতেন চাগে সেইটো অসম্ভৱ আৰু হায়াৰ ছেকেণ্ডেৰী তেনেকুৱা হৈছে তথাপিও মই ছাত্ৰ ছাত্ৰীসকলক দোষাৰোপ কৰিব যোৱা নাই মই কেৱল এটাই কওঁ যে কি হয় সেই স্কুল কৰ্তৃপক্ষৰ জৰিয়তে লগতে কিছুমান যাতে তেওঁলোকৰ ভৱিষ্যতক লৈ হেতালি খেলা নিচিনা হৈছে মানে যাতে পৰৱৰ্তী ৰিজাল্ট পৰৱৰ্তী পৰীক্ষা কেনেকুৱা হয় সেইটো এটা লক্ষণীয় বিষয় হৈ পৰিব এটা প্ৰত্যাহ্বান আহি পৰিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু তোমালোকক ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তোমালোকে এটা প্ৰত্যাহ্বান ৰূপে থিয় দিব লাগিব এই ক্ষেত্ৰত নহ'লে কালি মাজুলী ছোৱালীজনী তেনেকৈ হাঁহিছে তাই কৈছে 99% পাইছে যদি পৰীক্ষা পাতিলেহেঁতেন হয়তো আৰু ভাল কৰিলে মিনছ 100% নহয় 99 এটা ছাবজেক্ট আছামিজত তাই 1 মাৰ্কছৰ কাৰণে 100 নহ'ল সেইটো তাই 100 পাম বুলি কোৱা নাছিলে তাই কৈছিলে যে যদি পৰীক্ষা পাতিলেহেঁতেন তাই মতে হয়তো তাই ফাৰ্ষ্ট ডিভিজন পালেহেঁতেন কিন্তু ফাৰ্ষ্ট ডিভিজন পালেও মানে এটা ভাল ৰিজাল্ট কৰিলেহেঁতেন তাই মতে সেই ফাৰ্ষ্ট ডিভিজনটো তাইৰ কাৰণে ভাল হ'লহেঁতেন তাই কোৱা নাই যে আৰু নম্বৰ পালেহেঁতেন তেনেকৈ কোৱা নাছিলে কিছুমানে তাৰ ওপৰতে ট্ৰলছ বনাইছে কিছুমানে বেয়া মানে কিছুমান SMS কৰিছে মেছেঞ্জাৰত কিবা SMS তাইক ফেচবুকত কিবা কিবি পোষ্ট দিছে এইটো ভাল কথা নহয় মানে আৰু আপোনালোকে কিছুমান সৰু এতিয়া মেট্ৰিক দিয়া ষ্টুডেণ্টটো সৰু বুলি ক'ব লাগিব তেওঁলোকৰ পটককৈ কিবা এটা কথা কওঁতে হয়তো ভুলকৈ ব্যাখ্যা হৈ যায় আৰু ভুল ওলাব পাৰে সেইটো ভুল ব্যাখ্যা কৰিব নালাগে মানে যদি আপোনালোকে জ্ঞানী তেওঁক বুজাওক SMS কৰক ভালকৈ যে তুমি কি কৈছিলা মানে আমি বুজিব নাপালোঁ তেনেকৈ কওক কিন্তু তেনেকৈ তেওঁক চৰ্চা কৰিব নালাগে সেই মানসিকভাৱে সেই ছোৱালীজনী কিমান কষ্ট পাব সেই ছোৱালীজনীহে অনুভৱ কৰিব পাৰিব তেনেকুৱা কথা নহয় মানে তেনেকৈ নহয় কথাবিলাক সেইটো বহুতেই বেয়া হৈছে আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টতো তেনেকুৱা কিছুমান কৰি আছে সেইটো ভাল নহয় আৰু তেওঁলোকৰ ভুল নেকি আৰে সিহঁতেতো পৰীক্ষা দিম বুলিয়ে পঢ়িছিলে প্ৰিপেৰেশ্যন কৰিছিলে তেওঁলোকৰ ক'তো ভুল নাই হয়তো কোনোবা থাৰ্ড ডিভিজন পাবলগীয়া ফাৰ্ষ্ট ডিভিজন পাইছে বা কোনোবা ফেইল কৰিবলগীয়া ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজন পাইছে তাত আপোনালোকে বিসংগতি হৈছে স্কুলৰ কিবা প্ৰকাৰ হৈ গ'ল আৰু তেওঁলোকৰ কপাল ভাল যে পাছ কৰি গ'ল ন' ডাউট তাত আমি দুখ কৰি লাভ নাই বা তাত আমি কষ্ট কৰি বা তাত আমি তেওঁলোকক হাঁহি লাভ নাই সেইটো কথা নহয় যদি আপোনাৰ সভ্য জাতি সভ্য মানুহ হিচাপে জন্ম লৈছে সভ্যতাৰ পোহৰ পাইছে আপোনাৰ শিক্ষিত কিন্তু সেইবিলাক ভাল কথা নহয় বেলেগৰ চৰ্চা কৰাটো আপোনাৰ শিক্ষাখণ্ডক কওক যে আপোনালোকে এইটো কিয় কৰিলে তেনেকুৱা আছে নহয় ইছ্যু কওক কিন্তু এই ছাত্ৰীজনী বা ছাত্ৰসকলক কিয় দোষাৰোপ কৰিব লাগে পৰীক্ষা নাপাতাৰ তেওঁলোকৰ দুখ নহয় তেওঁলোকে পৰীক্ষা পাতিব বুলি পঢ়িছিলে কষ্ট কৰিছিলে এতিয়া যি হ'ল ৰিজাল্টৰ কথা আহি পৰিলে মই এইটোৱে কওঁ যে ঠিক আছে ৰিজাল্ট পালে এতিয়া কেৱল প্ৰত্যাহ্বান মই এটা কওঁ ছাত্ৰ ছাত্ৰীসকলক এটাই কওঁ বাকী সকল কথা বাদ দিছোঁ মই ছাত্ৰ ছাত্ৰীসকলক এটা কথাই কওঁ তোমালোকৰ সন্মুখত দিয়া প্ৰত্যাহ্বান এতিয়া ডিগ্ৰী ফাৰ্ষ্ট চেম পাবা তোমালোকে এডমিশ্যন ল'বা বা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাবা এডমিশ্যন ল'বা সেই ক্ষেত্ৰত ভালকৈ পঢ়িবা যাতে তোমালোকক সেই যিসকলে হাঁহিছিলে বা যিসকলে আজি মই কৈছোঁ যে থাৰ্ড ডিভিজন পঢ়ালে ছেকেণ্ড ডিভিজন পাইছে ফাৰ্ষ্ট ডিভিজন হয়
মই যেনিবা ক'লোঁ সেইজনে তুমি কি কৰিব লাগে, প্ৰত্যাহ্বান ৰূপে ল'ব লাগিব যে আৰু ভাল কৰি দেখুৱাব লাগিব। কাৰণ তোমালোকে পৰীক্ষা নিদিয়াকৈ যিহেতুকে পাছ কৰিছা, সেইটোতো তোমালোকৰ কপাল, সেইটো ক'ব লাগিব। কাৰণ আমাৰ দিনতো বা পাছৰসকলে বা আগত যিসকলে যাব সেইসকলে পৰীক্ষা দিয়ে পাছ কৰি গৈছে, কৰি যাব, কষ্ট কৰিছিলে। তোমালোকেতো কষ্ট নকৰাকৈ 9-10 মাৰ্কছৰ পৰা ভিত্তি কৰি তোমালোকক পাছ কৰাইছে ন, ভাল এটা পাৰ্চেণ্টেজ পাইছা। আৰু এতিয়া ভাল এখন কলেজত নামভৰ্তি কৰিবলৈ কিন্তু এতিয়া এটা বিশেষ কথা, তোমালোকে এণ্ট্ৰেঞ্চ হয়তো দিব লাগিব। মই শুনিছোঁ ভাল যিকেইখন চৰকাৰী কলেজ, ডাঙৰ কলেজ, সেইকেইখনত হয়তো এণ্ট্ৰেঞ্চ পাতিব। এইটো নিউজ এটা শুনিছোঁ মই। প্ৰিপেৰেশ্যন কৰিবা এণ্ট্ৰেঞ্চৰ কাৰণে। আৰু এণ্ট্ৰেঞ্চটো কেনেকুৱা হ'ব মানে, ধৰা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পৰীক্ষাৰ কাৰণে তোমালোকে কি পঢ়িছিলা তাৰ ওপৰতে হয়তো চিলেবাছ আহিব পাৰে। বা যদি ফাৰ্ষ্ট ইয়েৰ এণ্ট্ৰেঞ্চ হয় তেতিয়াহ'লে মেট্ৰিকৰ ক্লাছ 10ত তোমালোকে কি পঢ়িছিলা তাৰ ওপৰত হয়তো অলপমান নম্বৰ দি কিবা অলপ কুৱেশ্যন দিব, দি পেলাই তোমালোকক নিদিব। যেনেকৈ এণ্ট্ৰেঞ্চবিলাক শুনিছা, বেলেগ ডায়েটত এণ্ট্ৰেঞ্চ হয় DL.Ed কাৰণে, তেনেকৈ B.Ed এণ্ট্ৰেঞ্চ হয়। সেই এণ্ট্ৰেঞ্চত যেনেকৈ ধৰা জেনেৰেল নলেজ বা ইংলিছ, মেথছ তেনেকৈ আহে, তেনেকৈ ধৰা ইয়াত নাহে। তাত কেৱল ক্লাছটোত যিটো পঢ়িছিলা তাৰ ওপৰত হয়তো বুলি কৈছোঁ মই, এণ্ট্ৰেঞ্চ হ'ব পাৰে। তোমালোকে প্ৰিপেৰেশ্যন কৰিবা ভালকৈ আৰু প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিবা, যাতে ডিগ্ৰী এটা ভাল ৰিজাল্ট কৰিব পৰা, হায়াৰ ছেকেণ্ডেৰী এটা ভাল ৰিজাল্ট কৰিব মেট্ৰিকখিনিয়ে। আৰু যিখিনিয়ে এতিয়া হায়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ পাব, সিহঁতে যাতে ডিগ্ৰীত ভাল ৰিজাল্ট কৰি চবকে দেখুৱাব পাৰে যে আমিও এজন মানুহ বা আমিও কৰিব নোৱাৰা একো নাই, তেনেকুৱা কথা। তেতিয়া তোমালোকক কোনেও তেনেকৈ হাঁহিবলৈ সুবিধা নাপায়, মই আশা কৰিছোঁ। আৰু তোমালোকৰ সেই যিসকলে হাঁহে, হাঁহাসকলক ক'বা এটাই, হাঁহাসকলে হাঁহি থাকক, দাঁত ওলাই থাকক, কথা নাই। তোমালোকৰ কৰ্তব্য কেৱল কৰ্তব্য কৰি যাবা, দেখিবা ছাকচেছ। আৰু সদায় পজিটিভ থিংকিং কৰিবা, নিগেটিভ সদায় আঁতৰত ৰাখিবা। নিগেটিভ কৰাৰ লগে লগে, নিগেটিভ ভাবাৰ লগে লগে তোমালোকৰ জীৱনলৈ সমস্যা আহি পৰিব। সদায় পজিটিভভাৱে আগবাঢ়ি যাব, প্ৰত্যাহ্বান হিচাপে ল'বা যিকোনো কথাই, তাক উল্টাকৈ নাভাবিবা। কেৱল প্ৰত্যাহ্বান যে আমি এইটো কৰিবই লাগিব, আমি দেখুৱাই দিম, সেইটো হ'ব লাগিব। মই আশা কৰিছোঁ। আৰু মই যিয়ে নহওক, ৰিজাল্ট যিয়ে নহওক, মই সকলোকে শুভেচ্ছা জনাইছোঁ। ভাল ৰিজাল্ট হৈছে, যেনেকৈ নহওক কৰিছা, ভাল কথা। আৰু ভৱিষ্যতলৈ তোমালোকে এটা পালে যাতে ভাল সিদ্ধান্ত ল'ব পৰা, ভাল এটা ৰিজাল্ট কৰিব, তাৰ আশা সদায় মোৰ থাকিব, আশা কৰিছোঁ মই। শুভেচ্ছা থাকিল তোমালোকলৈ, ধন্যবাদ।